তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ এখন ফাৰ্মৰ বিষয়ে, যে ফাৰ্মটো প্ৰথম ষ্টাৰ্টিং কৰোঁতে কেনেধৰণে আমি আৰম্ভ কৰিব লাগে, কি কৰিব লাগে, কেনেধৰণে আমি বৰ্ডিং বনাব লাগে, কেনেধৰণে আমি ছেটআপটো কেনেধৰণে বনাব লাগে, তো সকলোখিনি দেখাম। কাৰণ নতুন এটা বিজনেছৰ কাৰণে আগবাঢ়ি আছোঁ। আপোনালোকক প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰভাইড কৰি থাকিম। যদি আপোনালোকে ফাৰ্ম ৰিলেটেড যদিহে আপোনালোকে কিবা যদি চাব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ মই প্ৰতিদিনাখনেই পাৰ্ট টু পাৰ্ট আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি যাম। তো প্ৰথম ষ্টাৰ্টিং যিহে কৰিছোঁ, মোৰ পোৱালি বৰ্তমানলৈকে এতিয়ালৈকে অহা নাই। তো পোৱালিখিনি মোৰ আহিব আজি কিজানি ৰাতিপুৱা মানত মোৰ পোৱালিখিনি আহি পাবহি। বৰ্তমান এতিয়া মই ফাৰ্মত কেনেধৰণে কৰিছোঁ, ডেক'ৰেশ্যনটো কেনেধৰণে কৰিছোঁ, পোৱালি আহিবৰ কাৰণে কেনেকৈ ধৰণে বৰ্ডিং বনাইছোঁ, কি ৰাখিছোঁ, কি নাই ৰাখা, সকলোখিনি দেখাম আপোনালোকক এই ভিডিঅ'টোতে। সেয়েহে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টো এটা লাইক কৰিব, আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি যাব। আৰু যদিহে প্ৰথমবাৰ মোৰ চেনেলত ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আহক এতিয়া প্ৰথমবাৰ আপোনালোকক মই দেখাব বিচাৰিছোঁ যে ফাৰ্মখন মই কেনেধৰণে প্ৰস্তুত কৰি উঠিছোঁ, আৰু ধৰি লওক কেনেধৰণে কি বস্তু লগাইছোঁ, আগতে সেইখিনি বস্তু দেখাই লওঁ। আহক এতিয়া প্ৰথমে আপোনালোকক দেখাম যে মই ফাৰ্ষ্ট বৰ্ডিংটোত কি কাম কৰিছোঁ। এতিয়া ফাৰ্ষ্ট বৰ্ডিংটোত মই আপোনালোকক দেখাব বিচাৰিছোঁ যে ফাৰ্ষ্ট বৰ্ডিংটোত চাওক, মই তলত গোটেইখিনি ভুচিখিনি সমান কৰি ৰাখিছোঁ। ইয়াত যেনেকৈ বাহিৰত মই ৰাখিছোঁ ভুচিখিনি বাহিৰত সমান কৰি পেলাই, সেনেকৈ মই ইয়াত সমানকৈ ৰাখিছোঁ। তাত মই পেপাৰ পাৰিছোঁ, পেপাৰ পাৰি পেলাই ইয়াত পানী বাচন ৰাখিছোঁ, টোটেল 12টা ৰাখিছোঁ। আৰু ইয়াত যিটো ধৰি লওক দানা বাচন ৰাখিছোঁ 12টা। আৰু লগতে ইয়াত চাব পাৰে গেছ বৰ্ডাৰ কাৰণে মই এবাৰ বাঁহ দিছোঁ, বাঁহ দি পেলাই গেছ বৰ্ডাৰ ইয়াত মই ফিটিং কৰি ৰাখিছোঁ। ওপৰত চাব পাৰে আপোনালোকৰ লাইট মই ৰাখিছোঁ 200 ৱাৰ্ডৰ 4টাকৈ ৰাখিছোঁ, 4টাকৈ ৱাৰ্ড ৰাখিছোঁ। কাৰণ ধৰি লওক কেতিয়াবা আমাৰ ধৰি লওক ঠাণ্ডাটো বেছি আহি গ'লে তো যাতে প্ৰটেক্ট কৰিব পাৰোঁ, তো সেইকাৰণে মই 4টা ইয়াত ৰাখিছোঁ। লাষ্ট গেছ বৰ্ডাৰ আছেই, তো সেইকাৰণে ৰাখিছোঁ। আৰু আপোনাক ওপৰলৈ এটা বস্তু দেখাব বিচাৰিছোঁ। ওপৰলৈ মই কেনেধৰণে আমাৰ ৰাখিছোঁ, ওপৰলৈ অলপমান গেপ ৰাখিছোঁ, যাতে ইয়াৰ পৰা যিটো গেছটো ওলায় গেছটো যাতে পাৰ হ'ব পাৰে, সেইকাৰণে এটা গেপ ৰখা হৈছে। আৰু কাষৰ যিখিনি টিপালখিনি চাওক মই কেনেধৰণে দিছোঁ, যিখিনি দানা আহে বস্তাখিনি, তো সেই বস্তাখিনি চিলাই পেলাই এখন চকী ৰেডি কৰিছোঁ। চকীখন ধৰি লওক এনেধৰণে ছাইডত দিছোঁ আৰু ওপৰত দিছোঁ, যাতে ইয়াৰ পৰা যাতে গেছ যাতে বাহিৰলৈও নাযায় বা বাহিৰৰ গেছ যাতে ইয়াৰ অলপ ভিতৰলৈও নাহে। তো সেইকাৰণে গোটেইখিনি এনেধৰণে মেনেজ কৰা হৈছে। আৰু আপোনালোকক তলতো দেখাই দিওঁ অকণমান, যে তলত চাওক মই কিমান ডাঠকৈ চাওক ভুচি পাৰি ৰাখিছোঁ। প্ৰায় 2 ইঞ্চিমান ডাঠ আছে তলত ভুচি, 2 ইঞ্চিমান পৰা ডাঠকৈ মই ইয়াত ভুচি ৰাখিছোঁ, যাতে ইয়াত ঠাণ্ডাটো ভালকৈ নাহে, ঠাণ্ডাটো নালাগে। তো সেইটো কাৰণে তো এতিয়াতো হৈছে মোৰ 2 নম্বৰটো। এই 2 নম্বৰটো চিম সেনেকৈ ৰাখিছোঁ মই, ধৰি লওক পেপাৰ চেপাৰ পাৰি কৰি। আৰু ছাইডত চাব পাৰে কেনেধৰণে মই ডিংকাখিনি ৰাখিছোঁ, বা ধৰি লওক কেনেধৰণে দানা পাত্ৰখিনি ৰাখিছোঁ। এনেধৰণে মই প্ৰথম অৱস্থাত ষ্টাৰ্ট কৰিছোঁ। তো পোৱালি যিহেতু এতিয়ালৈকে অহা নাই, পোৱালিটো আহিব কালি ৰাতিপুৱা আহি যাব কিজানি। তো বৰ্তমান গোটেই ফাৰ্ম মোৰ ৰেডি হৈ আছে। এতিয়া আজি এইখিনিয়ে দেখালোঁ আপোনালোকক। যদিহে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। যদিহে ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ মই প্ৰতিদিনাখনে আপোনালোকৰ কাৰণে এনেধৰণে কি হ'ল, কি নাই হোৱা, এটা আপোনালোকক ব্লগ হিচাপে আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ফাৰ্ম ৰিলেটেড, তেতিয়াহ'লে আপোনালোকে চাই লওক। এইখিনি আছিল ফাৰ্ম। আপোনালোকৰ আকৌ এবাৰ আপোনালোকৰ এটা শ্বৰ্ট ভিডিঅ' টাইপ আপোনালোকক এটা দেখাই দিওঁ। তো ভিডিঅ'টো আপোনালোকে ইমানতে মই আজি শেষ কৰিছোঁ। ধন্যবাদ। জয় অসম।